নমস্কাৰ বন্ধুসকল, মই পিংকি শৰ্মা। আজি আপোনালোকক ৰেকি শক্তি সঞ্চালন পদ্ধতি কি এই বিষয়ে আলোচনা কৰাৰ লগতে আছে ৰেকি শক্তি সঞ্চালন পদ্ধতি মেডিটেশ্যন। তো ফ্ৰেণ্ডছ, প্ৰথমতে শক্তি সঞ্চালন পদ্ধতি কি আৰু বা এই পদ্ধতি কিয় কৰিব এই বিষয়ে জানিম। তো যিকোনো ষ্টুডেণ্টক প্ৰথম যেতিয়া ৰেকি শিকোৱা হয়, অৰ্থাৎ ফাৰ্ষ্ট ডিগ্ৰী শিকাৰ পিছত 21 দিন কণ্টিনিউ প্ৰেক্টিছ কৰিব লাগে, যাক 21 দিনৰ আত্মশুদ্ধি বুলিও কোৱা হয়। এই 21 দিনৰ প্ৰেক্টিছ কোনো গেপছ নিদিয়াকৈ কণ্টিনিউ কৰাটো বহুত ইম্পৰ্টেণ্ট, বিকজ এই 21 দিন কণ্টিনিউ প্ৰেক্টিছ কৰাৰ ফলত শৰীৰৰ পৰা সকলো ধৰণৰ টক্সিন নেগেটিভিটিছবোৰ বাহিৰ হ'বলৈ ধৰে। তো এই কমন বিষয় প্ৰায় সকলোৱে জানে। মূল কথা হৈছে এই 21 দিন ৰেগুলাৰ প্ৰেক্টিছ কৰাৰ ফলত বহুত মানুহৰ ক্ষেত্ৰত মূলাধাৰ আৰু স্বাধিষ্ঠান চক্ৰত পেইন বা বি আৰম্ভ হয়। শৰীৰৰ যিকোনো ঠাইতে পেইন হ'ব পাৰে, অৰ্থাৎ শৰীৰৰ কোনো অংশ বা কোনো অংগত আপোনাৰ সমস্যা আছে, সেই সমস্যা থকা ঠাইত আপোনাৰ বিষ হ'ব পাৰে। তো বিষ হোৱাটো বহুত এটা ভাল চাইন, বহুত ভাল লক্ষণ। য'তে পেইন নহওক কিয় কিছুদিন ৰেকি কৰাৰ পিছত সেয়া নিজে নিজে আকৌ ঠিক হৈ যায়। ইয়াৰ বাবে আপোনাৰ কোনো মেডিচিন ইউজ কৰিব নালাগে। তো এতিয়া মই যি মূলাধাৰ আৰু স্বাধিষ্ঠান চক্ৰৰ বিষৰ কথা কৈ আছোঁ, এয়া অলপ বেলেগ ধৰণৰ। এই বিষ হোৱাৰ কাৰণ হৈছে আপোনাৰ মূলাধাৰ বা ৰুট চক্ৰ যি কুণ্ডলিনী শক্তি আছে, তো সেয়া জাগ্ৰত হোৱা বা জাগি উঠাৰ এটা ষ্টেপ বা ফাৰ্ষ্ট ষ্টেপ বুলি ক'ব পাৰোঁ আমি। এই বিষ যদি কাৰোবাৰ হয়, তেনে ক্ষেত্ৰত শক্তি সঞ্চালন পদ্ধতি কৰি বা মেডিটেশ্যন, শক্তি সঞ্চালন পদ্ধতিৰ যি মেডিটেশ্যন, সেই মেডিটেশ্যন কৰিলে আধ্যাত্মিক জীৱন বহুত ভাল হয়, বহুত উন্নত হয়। লগতে আৰু এটা কথা হৈছে কি, এই সময়ত কাম প্ৰৱণতা বহুগুণে বাঢ়ি যায়। তো যদি কাম প্ৰৱণতাৰ ফালে আপুনি আগবাঢ়ি যায় তেনেহ'লে সেইটো বেলেগ চাইড। যদি আপুনি আধ্যাত্মিকতাৰ ফালে যায় তেনেহ'লে আপোনাক বহুত আগুৱাই লৈ যাব পাৰে এই ৰেকি শক্তি সঞ্চালন পদ্ধতি বা মেডিটেশ্যনে। তো আহক মেডিটেশ্যন ষ্টাৰ্ট কৰোঁ। এই মেডিটেশ্যন আপুনি বিচনাত শুই পেলাই কৰিব লাগিব। প্ৰথমতে আপুনি চিত হৈ শুই লওক। হাঁটু দুটা মুড়ি বা বেকা কৰি ৰাখক আৰু ভৰিৰ পতা দুটা বিচনাৰ ওপৰত থাকিব। লগতে আপোনাৰ হাঁটু দুটা জোৰা অৱস্থাত থাকিব। এটা হাঁটুৰ লগত আনটো টাচ হৈ থাকিব। হাতৰ তলুৱা দুটা আকাশৰ পিনে মুখ কৰা অৱস্থাত শৰীৰৰ সমান্তৰালে থাকিব। এইবাৰ কল্পনা কৰক আপোনাৰ মূৰৰ ভিতৰত টেনিছ বলৰ দৰে এটা বল আছে, যাৰ আধা বগা আৰু আধা ভাগ কলা। সুন্দৰভাৱে কল্পনা কৰক আৰু গভীৰভাৱে উশাহ নিশাহ লওক। নাকেৰে গ্ৰহণ কৰিব আৰু মুখেৰে এৰিব। এইভাৱে 12 বাৰ কৰক।
এইবাৰ কল্পনা কৰক আপোনাৰ স্বাধিষ্ঠান চক্ৰত নীল ৰঙৰ হৈ আছে, গাঢ় নীল। কল্পনা কৰি কৰি আকৌ 12 বাৰ উশাহ নিশাহ লওক। এইবাৰ কল্পনা কৰক আপোনাৰ মূৰৰ পিছফালৰ অংশ অৰ্থাৎ বেক হেড, এই অংশ নীল ৰঙৰ, গাঢ় নীল ৰঙৰ আৰু 12 বাৰ উশাহ নিশাহ লওক। এইবাৰ কিছু সময় এই অৱস্থাতে থাকি লাহে লাহে হাত ভৰি লৰচৰ কৰক আৰু লাহে লাহে চকু দুটা মেলক। ওম শান্তি, ওম শান্তি, ওম শান্তি। ওম তৎসৎ, ওম তৎসৎ, ওম তৎসৎ।